তো লগেছ মই পিংকু ৰাতিপুৱা এইফালে গ'ল মিঠাই লগতে গাখীৰ দি আছে এক গিলাচ কাগিছৰ পৰা উঠাই আনি মুখত দি চালো মজা লাগিছিল চাহ খাই এতিয়া যাব ওলাইছো কণ্ট্ৰলত চাউল আনিবলৈকে যোৱাৰ আগত ভালকৈ বস্তাটো চাইকেলত মেৰামতি কৰি ধুনীয়াকে লৈ লওঁ আৰু লগতে কণ্ট্ৰলৰ কাঠখন লৈ বজাৰৰ মাজে মাজে এতিয়া গৈ আছো আনিবলৈকে আহি এনেকৈ পাই গ'লো কণ্ট্ৰল চুলি কাটা আৰু চাউল আনিব অহা একেই কথা প্ৰায় 2-3 ঘণ্টামান ধৰি এনেকে ৰখি আছো মানুহবিলাক চাওকচোন কিমান মানুহ ৰখি কিবাকে চাউল এনেকে বস্তাত উঠাই ল'লো এই ৰখা কামটো বহুত দিগদাৰ লাগে যিহেতু কেইমাহ মানুহৰ পৰা দালি চেনি নিমখ এইবিলাক দিছে এইবিলাকো ধুনীয়াকে আনিলো মাত্ৰ পইচা লৈছে 100 টকা ধুনীয়া আৰু লগতে আনিছো চাউল আনি আহি পালো ঘৰ এইফালে আহি গ'ল গৰম গাখীৰ এক গিলাচ সঁচাকে কৈছো খাই কিন্তু মজা লাগিছিল যিহেতু লোকেল গাখীৰ আছিল ৰাতি সৰু বাতি এটাত অলপমান বুট ভিজাই থৈ দিছিলো সেইখানো আহি গ'ল কেঁচা বুট মজা লাগিছিল খাই আজিকালি এই বস্তুটো নেদেখাই হ'ল বস্তুটো মানে এইটো কি জানে না আৰু গছ এডালত লাগি আছে মোমাই তামোল বাৰু যিহেতু মোৰ চৰ্দি লাগি আছে তাৰ বাবে এইফালে আনিলো এটা কৰ্দে টেঙা নিমখ জ্বলাত লগে উঠে এনে খাই চালো এনেকুৱা এটা সোৱাদ লাগিল ন বুজাব নোৱাৰো আজি মিনি অক্টনে চাইছিলে বাই জয় আহোম।